ফেল মানে কি ফেল Oh no! মাথাটা আলি হৈ যাব ফেল মানে কি কোনোবা এটাক লগ পালেও সুধবা পালোঁ ফেল মানে কি ডাঙত পৰি গ'লো তো মেথি হেন পাওঁ মই দেখতো ৰহ প্ৰীতিৰ সুবাসে ৰিয়া মেথি শুনা কি হা তোমাক সকলো ভালে হ'ল কি তাৰমানে মই আজি পঢ়িম এতিয়া তাৰমানে কি হ'ল মই পোৱাৰ পৰা এটা কথাক লৈ ইমান চিন্তা হৈছোঁ তিনিটা মানে সুধিলোঁ তুমি বুজছ না তিনিটা মানে সুধিলোঁ তুমিতো মাষ্টৰৰ পুতেক মাষ্টৰৰ পুতেক হ'লো কি হ'ল মাষ্টৰে মোক দেখাই নৰে এইগিলাখান বাদ দিয়া ডাঙৰ কথা এইগিলাখান বাদ দিয়া তুমি এটা কথা কওঁ মোক ফেলৰ অৰ্থটো কি ফেল কিয় অকস্মাত লগা হ'লে তোমাক ফেলৰ অৰ্থ লাগে তুমি কচোন বহুত টেনশ্যনত পৰছোঁ ফেল মানে তুমি গাধা হে প্ৰভু তুমি একেবাৰে গাধা ফেল মানে কি নাজানো অৰিজিনেল সেইকাৰণে মই তোমাক দেখা পাই ভালে কৰিলোঁ তুমিতো মাষ্টৰৰ পুতেক মই একদম জানোৱে তুমি একদম চিয়ৰ জানবা এতিয়া মই চাৰিটা কোনোবা যদি কওঁ কোনোবা ঠাট্টা সৰুটো ক'ব পাৰে কিজানি হয় না নহয় কথাটো হয় না তোমাক মই জানাৰ কাৰণে মই তোমাক সুধিছোঁ দে তুমি একদম মোৰ লগ বুলি কওঁ ফেল মানে হ'ল প্ৰথম বিভাগত পাছ কৰা ফেল মানে কি নাজানো আজিলৈকে তুমি বন্ধু খাই দিবা প্ৰথম কেছটো কি কিয় লাগে তোমাক নকওঁ দে তোমাক এই নহয় কচোন ক লাজ লাগে না কচোন ক কাহিনীটো ক কাহিনীটো নকওঁ নেকি এই কহে দস্তি ক্লাছ গাৰ্লফ্ৰেণ্ডৰ লগত ব্ৰেকআপ হ'ল ব্ৰেকআপৰ দিনা তাহাঁত জীয়েকৰ গাৰ্লফ্ৰেণ্ড মানে তোমাৰ কি পল্লৱী ৰিংকি নাই আজিকালি এইগিলাখন ধান্দা বাদ দিছোঁ এই অলপ এতিয়া অলপমান বয়স হ'ল ন তেতিয়া আগতে আছিল এতিয়া ব্ৰেকআপ হ'ল মোৰ জীয়েকৰ তুলনি ব্ৰেকআপৰ দিনা ব্ৰেকআপৰ দিনা জীয়েকৰ তুলনি বুজি পাইছ একদম ফাইনেল বুজি পাইছ না তুলনি নে তুলনিৰ খানা তুলনিৰ খানা আচ্ছা তুমিও যি এই অলপমান অভদ্ৰটো মাষ্টৰ পুতেক হ'লো জানেই তোমাৰ মাষ্টৰৰ পুতেক হ'লো কি হ'লে দিল কিন্তু পুৰা একদম সৰু চলি তাৰপাছত সিদিনাটো গেল মোৰ ব্ৰেকআপ হ'ল এই 3 দিনমান হ'ল যাবা তাৰপাছত মই পুৱা উঠলোঁ ঠিকে মোবাইলটো মই চাওঁ অভ্যাস সৰুৰ পৰা মোবাইলটো চালোঁ যি তোমাৰ কাৰণে ফেল কৰিছোঁ এইটো হৈছিল তোমাক তাৰমানে তেওঁ মেছেজ দিছিল তাই মেছেজ দিছিল এক্স বুলি ক'ব লাগিব আচ্ছা তাই মোক মেছেজ দিছিল তোমাৰ কাৰণে ব্ৰেকআপ হ'ল মই আৰু তোমাৰ কাৰণে ফেল কৰিলোঁ মই হা এই ফেল শব্দটো মই বুজি পোৱা নাছিলোঁ 4টা মানত সুধিলোঁ মই এতিয়া ব্ৰ এটা কথা জানো না ৰবি তোমাৰ কাৰণে তাই ফেল কৰলাক মানে তাইৰ কাৰণে এতিয়া তুমি লাকি পাৰ্চন কিন্তু তাইৰ কাৰণে তুমি সত্য লাকি পাৰ্চন তুমি মহান তুমি মেইন অৰিজিনেল না একদম অৰিজিনেল তেনেহ'লে মই 2-4টা কিবা ক'ব পাৰোঁ মোকো ৰাতিলৈকে 1 টকা দিবা মেনেজ কৰিব লাগিব মই বেছি দেৰি নকৰোঁ তুমি তো যাওঁ কওঁ মই তাৰমানে এতিয়া ক'বা শিখৰ পাম না ক'বা অলপ বেছি যাওঁ বহুত দাম পাইছি 10 টকা 30 টকা খাই আছ খাওঁ ইভাগ পাৰা যদি এটা কাম কৰবা গধলাক লগি মোক লগি নামান মেনেজ কৰবা মাথাটো মাৰি চাব হ'ব ডাঙৰ বয়া নাপাবা কিন্তু তোমাক পাই আজি মই কি বুলি ধন্যবাদ দিম আমি দস্তি হয় ভাই গেলো ঠিক আছে মই অলপ বহু প্ৰতিটো পৰ প্ৰতি উশাহতে যে তুমি খুজে খুজে মোৰ তুমি হিয়াৰ লগৰী কিনো অৱস্থা হইয়া টিকটক কৰি আছে কি দেখা নাই নেকি তহঁতে মোৰো ফটো পাইছি ধুতে পাইবই এটা কেনা বস্তু আৰু টিকটক অনলাইনত কিবা কৰি কেনা হেন বস্তু কি অনলাইনত দিব পাৰি কি হলছি তোমাৰ মোবাইল নাই নেকি তোৰ কেনে কৰে এনে কৰা দেখো ওই তিনটা মরে হিজরা নাকি তুই মায়ে কেনে কৰে ইয়ে তোমাৰ অস নাককা মই ইয়ালে আহিছো ফাটাবি টিকটক কৰিতে ফাটাবি টিকটক কৰি কেনে কৰে কেনে কৰে নাকি কেনে কৰা তো কি ডিস্টার্ব দিবা তো কোন ডিস্টার্ব দিলো আমি
ক'ত ডিষ্টাৰ্ব দিলা? কেনে কৰে মৰি যা তহঁতে, মৰি যা। বিৰক্তি লাগছে কি কৰা যায় এ ৰ বাৰীৰ পৰা একপাক ফুৰি আহো ৰ অ ভাই কি কৈছা ভাইয়ে নকবি দে এইমাখান ঘূৰবা লাগছিলে ওচৰত নহা হয়। তই এটা কিন্তু কাম কৰিব পাৰা ওচৰত মানুহ সাৰ মাৰি দি ভৱিষ্যতে সৰিয়হ হ'ব কাঠি টক্তাও কৰিব পাৰিবি কাঠ টক্তাও কৰিব পাৰিবি আৰু এনেতো তোৰ বনিয়াটো মই ভালে পাওঁ বিয়াই চাই সৰিয়হ হ'ব বিয়াটো বুঢ়া দিয়া নাছিল নেকি তোক আৰু মই কিয় বয়া দিহা দিম কি কথা কয় তই আমাৰ একে গাঁৱৰে মানুহ তোক আৰু মই বয়া দিম নেকি তই মোৰ শত্ৰু নেকি কিবা তোক সৰু হ'ব না পিছে আহো মই মিছা কম না কি তোক খৰি হ'ব নেকি তোৰ হ'ব তোৰ সাৰ মাৰি নাথাকে তই আগে এনে গোবৰ দিলে হ'ব না ইউৰিয়া গবৰ চবৰ নহয় সাৰ মাৰি দিবি দোকানৰ পৰা লৈ দিয়ে ইউৰিয়া দিব লাগিব অ যি মাৰা তই ইয়াৰ সাৰ কিবা এটা মাৰি দিবি হ'ব আৰু তোৰ এটা কাম কৰ নাইবা কি তোৰ ঘৰত এনে আছে না মইতো ঘৰত এনে আছো কালি আগাবিলা আনিবা দহটা এখনে কামখিনি একেলগে ভেজালটো মাৰি দিবা হ'ব দে এটা টাইমত আহি অ আৰু মানে ৰাস্তাৰ ডাঙৰ বিয়া সৰুটো লাগব ঠাইনা বাহানে অন্তত শনিবাৰ আৰু মঙলবাৰ কিবাটো কামত আহিব হ'ব দে নাকি অ এনে বাৰু কৰা যাওঁ বাৰু মই এতিয়া যাওঁ ভাই বিৰাট ভুল হৈছে এতিয়া তোকৰ কণে যোৱা পুৱাৰ পে একো নাই ভাত কিয়? চাৰিটামান খাওঁ এই বিৰাট কোৱা ভুল হৈছে পুৱাৰ পে একো নাই খাৱা নাই? একোৱে খা নাই ভাই আমি তাকে যাওঁ এই তহঁতে নাযাওঁ যাম দে মই এতিয়া ঘৰত ভাই যাম দে। বেলেগ দিনা যাম দে যা বাৰু যা দে, যা দে। আহিবি এই কৰি মাৰিম অ যাম দে হ'ব যা